গাইজ হেপী বিহু এতিয়া ৰাতিপুৱা দেখিছে কুঁৱলী মাছৰ সন্ধানত গৈ আছো মাছ বিচাৰি মাছটোৱে মেইন যিমান মাংস খালেও বিহুত মাছ লাগিব উৰুকাত তো মাছ বিচাৰি যাওঁ আৰু বেছি মাছ নালাগে ভকুৱা মাছে কিনিম বেলেগ মাছ নিকিনো ভকুৱা মাছে ভাল পাওঁ বিহু হওক নহওক চিতলত চাই ভকুৱা প্ৰিফাৰেঞ্চ বেছি তো এতিয়া যাওঁ হেৰিত যাওঁ আমি ডিপাৰ্টমেণ্টত যাওঁ ফিচাৰী ডিপাৰ্টমেণ্টত তাতে যদি ভালকে তাতে মাছ পাম কিন্তু তাতে বহুত ভিৰ হয় তো সেইটো এটা প্ৰব্লেম ওলাব পাৰিলে ওলালো আৰু গৈ আছো বলক ৰাইজ মাছ কিনিলো আমাৰ এখেতে আকৌ হেৰি নাখায় চিতল মাছ বৰালি মাছ একো নাখায় তো ভকুৱা মাছ কিনিলো বহুত ডাঙৰ মাছ নাপালো কিন্তু একদম ফ্ৰেছ জীয়াই থকা গভৰ্ণমেণ্ট ৰেট কমে আছিলে তো ধুনীয়াকৈ মাছ ল'লো চিতল মাছ ডাঙৰ আছিলে কিন্তু নলয় ন বৰালি মাছ নাখায় বেয়া লাগে এতিয়া ভকুৱা জিন্দাবাদ তো লৈ মেলি এতিয়া কটাই দিলোঁ তাতে ওচৰত তো চিনাকি মানুহে আৰু গোটেইখিনি মানে কৈ থ'লে পালোহেঁতেন আৰু পালোঁ মানে কি আৰু কিন্তু কালি আমি ৰাতি আহি পাইছোঁহে তেনেকৈ গৈ যি ভিৰত মানে চব হেৰি হৈ গৈছে মাছ মানে অলৰেডি যোনকেইটা ৰাতিপুৱা আছিলে আৰু ৰাতিপুৱা চেল হৈ গৈছে তাৰমানে ডাইৰেক্ট মাৰি উঠাইছে গৈছে আৰু ভিৰ হৈছে আমি আহি পাওঁতে সেই মাছবিলাক গ'লেই 5 কেজি 4 কেজি যি ভকুৱা আছিলে গ'লেই তো এই সৰু মাছ সৰু নহয় ভালে আৰু 2 কেজি 2.5 কেজি তেনেকুৱা হৈছেগৈ আৰু তো সেয়া মাছ লৈ মেলি যাওঁ এতিয়া ঘৰলৈ উৰুকা খাবলৈ বলক হেল্ল' আকৌ লাগি গৈছো ভিডিঅ'টোত তাৰমানে এতিয়া ঘৰত মাছ কিনিলোঁ আমি নগাঁৱত আছিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ উৰুকা বুলি যাবই লাগিব এই বল কচকবল পৰিলে কাৰ পৰিলে বাইকৰ পৰা পৰিলে আজি উৰুকা বুলি এতিয়া যাওঁতে মুৰ্গী অলপমান এই পাপাই সৰু মুৰ্গী খায় চুপ টাইপ সৰু লোকেল মুৰ্গী অলপ লৈ যাম সেইটো ধুনীয়া একদম বেবেজীয়াৰ পৰা লৈ যাম সৰু মুৰ্গী একদম লোকেল মুৰ্গী নথকাই তাৰমানে তো সেইটো লৈ যাওঁ আৰু মাক কিবা ক্ৰীম লাগে ক্ৰীম সেইবিলাক বাৰু দেখা পাব আৰু বলক লৈ যাওঁ জল্দি গৈ উৰুকা খাব লাগিব বলক এতিয়া আহি পাইছোঁ মানে ঘৰত আহি পোৱা নাই এই অফিচত কাম অলপ আছে কাম মানে আজিতো দেওবাৰে হ'ল হ'লেও মোৰ বস্তু কেইটামান আছে তো ৰুমত সোমাই মই কামকেইটা কৰি লওঁ গাড়ীটো পাৰ্ক কৰি দিছোঁ কিন্তু আমাৰ বাবুজীয়ে লক কৰি থৈছে ৰুমটো তো খুলিবলৈ ফোন কৰিছোঁ অহাৰ পিছত কামটো কৰি ওলাই দিম তো ৰুমত আহি পাই গ'লোঁ বস্তু পটককৈ কৰি দিওঁ কামকেইটা তো ৰাইজ অফিচৰ কাম হৈ গ'ল এতিয়া অফিচৰ পৰা ওলাওঁ গুৱাহাটীলৈ অলপ আন্ধাৰে হৈ গ'ল চ' আৰু ক্ৰীম কিনিব আছে একো সেইটো নাপাহৰিলে হৈছে আৰু নাপাহৰোঁ বাৰু এৰিৰ পৰা কিনিম যায় মষ্ট প্ৰবলি চিতাজখলত ৰখাম চিতাজখলৰ পৰা কিনি ল'ম তো বলক তো এইফালে আমাৰ ৰাইজ ৰেডি মাংস চাংস লৈ তো মই ভলিউমটো তাৰমানে চাউণ্ডটো মিউট কৰি দিছোঁ মানে গান বাজি আছে বিহু চিহু তো কপিৰাইট যাতে লাগি নাযায় তো এইকাৰণে এক গাহৰি আৰু আমাৰ ঘৰত আমাৰ খাব দেউতা ইফালে মোৰ মানুহজনী আছিলে অলৰেডি মাছ বনাই আছে গগৈদা গাহৰি পূৰাত ব্যস্ত একদম পূৰা চিখ বনাই আছে এইফালে মা এটা ডান্স কৰি দিব অলপ নকৰিলে চ' এয়া চিম্পি অঁ এইটো চাইলেণ্ট কৰি দিব নহ'লে কপিৰাইট লাগি যাব গানটো আৰু আছে নেকি এইখিনিহে উঠাইছো তোক উঠোৱা নাই নহয় হাইট কৰি দে কি কৰিম হাই কৰি দে হেপী বিহু কালি উৰুকা খালো এইফালে পৰীক্ষা ফুল মাৰ্কছ পাইছা তুমি
10ৰ ভিতৰত 10 তই কাক ভিডিঅ' কৰিছ এবাৰখন কেলে কৰিছ এতিয়া চিৰা দৈ খোৱা চিৰা দৈ বিহু বিহু দিনা তই মাক ক'বলৈ নিদিয় কিয় হ'ব আমাৰ বাবা বাই 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 খাব